কালিলৈ চাবুৱাত দিনজয় বাগিচাৰ খেলপথাৰত অজয় ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধী আগমনৰ পূৰ্বে চাবুৱাত অজয় ফুকনে পাতিলে সংবাদমেল আৰু জানিব পৰা মতে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী। দুটা দিনৰ বাবে বহুকেইজন প্ৰাৰ্থী হৈ চলাব নিৰ্বাচনী প্ৰচাৰ আৰু এই দিশত কিছু মন্তব্য আছে, এই মন্তব্য দাঙি ধৰিছো। মই চাবুৱা সমষ্টিৰ 121 নং চাবুৱা বিধানসভা সমষ্টিৰ পৰা এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। এই ক্ষেত্ৰত মই এয়া মোৰ ৰাজনৈতিকভাৱে প্ৰথমখন আমাৰ চাবুৱাৰ সংবাদ মাধ্যমৰ লগত প্ৰথমখন সংবাদমেল সম্বোধন কৰিছোঁ। সংবাদমেলখনৰ প্ৰথম সম্বোধন কৰাৰ মূল উদ্দেশ্যটো আছিল যে অহা 19 তাৰিখে অৰ্থাৎ কাইলৈ আমাৰ দেশৰ যুৱ নেতা সকলোৱে জানে ৰাজকুমাৰ সন্মানীয় প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ চাবুৱালৈ প্ৰথমবাৰৰ বাবে চাবুৱাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইমান এগৰাকী শীৰ্ষ নেতা আহিবলৈ ধৰিছে আৰু সেইকাৰণে আমি ৰাহুল গান্ধী ডাঙৰীয়াক সমূহ চাবুৱা সমষ্টিবাসীৰ হৈ আমি কংগ্ৰেছ কৰ্মী হৈ মহাজোঁটৰ হৈ তেখেতক উষ্ম আদৰণি জনাইছোঁ। এইগৰাকী মহান নেতা কাইলৈ আহি আমাৰ বিশেষকৈ চাহ শ্ৰমিক চাহ মজদুৰসকলক সম্বোধন কৰিব। কৈছে যে প্ৰথম ব্ৰিটিছে আমাৰ এজনে বুজাই দিছে যে চাহ যি প্লেণ্টেশ্যন কৰিছিল ইয়াত ফাৰ্ষ্ট টাইম আৰু সেইটোক লৈ গীত আৰু সেই চাবুৱা নামটো সেইকাৰণে হৈছে। সেইকাৰণে তেখেতে ইচ্ছুক প্ৰকাশ কৰিলে যে মই চাবুৱাত যাব লাগিব, য'ত নেকি আমাৰ যিটো গৌৰৱ, গোটেই ভাৰতবৰ্ষৰ গৌৰৱ চাহপাত, এই চাহপাত যি প্ৰথম য'ত ৰুইছিলে, প্ৰথম য'ত হৈছিল, সেই ঠাইখিনি মই এবাৰ চাম, সেই লোকসকলৰ লগত মই মোৰ ভাৱৰ আদান প্ৰদান কৰিম। মই সৌভাগ্যৱান, কংগ্ৰেছত যোগদান দি 6 মাহ হৈছে টিকট পাইছোঁ। সকলোৰে সহায় সহযোগিতাত চাবুৱা সমষ্টিবাসীৰ আন্তৰিক মৰমত আৰু তেওঁলোকে যি ধৰণে মোক সঁহাৰি জনাইছে সেইখিনিত মই টিকটটো আনিবলৈ সক্ষম হৈছোঁ। আৰু তাতোতকৈ মই সুখী হৈছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়া নিৰ্বাচনী প্ৰচাৰ চলাব আহিব মোৰ কাৰণে, আমাৰ কাৰণে, ৰাইজৰ কাৰণে, কংগ্ৰেছ দলৰ বাবে, মহাজোঁটৰ বাবে। সেইকাৰণে আমি উষ্ম আদৰণি জনাইছোঁ। আপোনালোকক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিম। আপোনালোককো মই আদৰিছোঁ। আপোনালোককো মই এটি অনুৰোধ আগবঢ়াইছোঁ, আহ্বান জনাইছোঁ যে নিমন্ত্ৰণী ভৰাই আগবঢ়াইছোঁ। কাইলৈ সমূহ চাবুৱাৰ যি সংবাদ হেৰি আছে, যি সংবাদ প্ৰতিষ্ঠান আছে, যিসকল সংবাদ কৰ্মী আছে, সকলো প্ৰিণ্ট মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াই হওক, সকলো সংবাদ মাধ্যমক আজি মই এই সংবাদমেলৰ জৰিয়তে সাদৰেৰে মই আমন্ত্ৰণ জনালোঁ।